बरिमाखा गुदि बर' थुनलाइ आफादनि सनाथि फोरबो फालिथाइजों लोगोसे बाक्सा जिल्ला बर' थुनलाइ आफादनि 16थि बोसोरारि जथुम्माया सानथामनि हाबाफारिजों दिनैनिफ्राय जागायबाय। गिबि साननि हाबाफारि बादियै गाहाय दरखंखौ बेखेवनानै होयो 12 नं बरमा बिधान सभा जथाइनि एमएलए भुपेन बर'आ। बेबायदिनो जथुम्मानि गाहाय सायनासालिखौ बेखेवो सनाथि मायथाइ फोरबो फालिथाइनि मावफुं आफादगिरि सुजेन चन्द्र स्वर्गियारिया। गाहाय जौसांखौ बेखेवो बरिमाखा गुदि बर' थुनलाइ आफादनि बारग' आफादगिरि गणेशम बर'आ। आलासि जिरायसालिखौ बेखेवो बरिमाखा गुदि बर' थुनलाइ आफादनि बारग' आफादगिरि बाबुल नार्जारि। जामुंसालिखौ बेखेवो बरिमाखा गुदि बर' थुनलाइ आफादनि बारग' आफादगिरि दुर्गेश्वर बर'। थान्दै जथुमसालिखौ बेखेवनानै होयो बरिमाखा गुदि बर' थुनलाइ आफादनि जिउनां सोद्रोमा बलिराम बर' आरो थान्दै बादाखौ बेखेवो सानेश्वर ब्रह्मआ। मख'नो गोनांदि सनाथि फोरबो फालिथाइनि गिबि साननि हाबाफारिनि फिरफिला बिरहोनाय हाबाफारिखौ बरिमाखा गुदि बर' थुनलाइ आफादनि आफादगिरि लहित चन्द्र बर'आ बिरहोनायजों लोगोसे बरिमाखा गुदि बर' थुनलाइ आफादनि सिङाव थानाय गं 37 गामि आफादनि बिबानगिरिफोरजों लोगोसे गुबुन गुबुन आफादनि बिबानगिरि आरो बारग' बिबानगिरिफोरनि आखाइजों मोन 50 फिरफिलाफोरखौ बिरहोनाय जायो। लोगोसे बर' थुनलाइ आफादनि मुंख्लं खाम्फायाव बिबार बावजेनो बरिमाखा गुदि बर' थुनलाइ आफादनि लेङाइ आफादगिरि बिपेन चन्द्र बर'आ। नमस्कार। আজি ৰাতিপুৱা ঠিক 7:30 বজাৰ পৰাই আজিৰ যিটো কাৰ্যসূচী প্ৰথম কাৰ্যসূচী বিশেষকৈ বৰিমাখা আঞ্চলিক যিটো বড়ো সাহিত্য সভাৰ যিটো সোণালী জয়ন্তী ইয়াৰ সম্পূৰ্ণ কাৰ্যসূচী মতে আজি সময়মতে সম্পন্ন হ'ল। তাৰ কাৰণে মই বিশেষভাৱে সকলোবিলাক কাৰ্যসূচীত সকলো যিবিলাক নিৰ্ধাৰিত নিয়োগ কৰি থোৱা যিমানবিলাক কাৰ্যসূচী সুকলমে হৈ গ'ল সম্পন্ন হৈ গ'ল আৰু এতিয়া মই সকলো ক্ষেত্ৰতে যাতে অন্যান্য কাৰ্যসূচীখিনিত ভালদৰে চলাই যাব পাৰে আৰু সকলোৰে সহযোগিতা যাতে পাওঁ তাৰ কাৰণে মই আহ্বান জনাইছোঁ। এতিয়া আজি সাহিত্য আজি অলপ পিছতে 10 বজাৰ লগে লগে সাহিত্য যিটো প্ৰতিযোগিতা বিশেষকৈ সাহিত্য ক্ষেত্ৰত ইয়াত প্ৰতিযোগিতা কোন ল'ৰা ছোৱালী হাইস্কুল এম ই স্কুল কলেজ লেভেল সকলোৰো ছাত্ৰ ছাত্ৰীবিলাকে ইয়াত অংশগ্ৰহণ কৰিব। ইয়াত সাহিত্য প্ৰতিযোগিতা চলিব। ইয়াৰ পিছতে আকৌ অন্যান্য কাৰ্যসূচী সম্পূৰ্ণ কৰা হ'ব। ইয়াত আজি যিটো প্ৰথম কাৰ্যসূচী আৰম্ভ হ'ল ইয়াৰ পিছত অহাকালিৰ পৰা বাক্সা জিলা যিটো সাহিত্য সভা বড়ো সাহিত্য সভা আছে বাক্সা জিলা সাহিত্য সভা অহাকালি আৰম্ভ হ'ব আৰু তাৰ লগতে বাক্সা জিলাৰ যিটো হাৰিমু আফাদ বুলি এটা সংগঠন আছে এই হাৰিমু আফাদো অহাকালিৰ পৰা আৰম্ভ কৰিব। ৰাতিপুৱা আজি বিভিন্ন গেট যেনে ৰভা বা প্ৰথম যিটো দৰ মানে মুখ্য দ্বাৰ লগতে যিটো আমাৰ জৌচাং বুলি কয় যিটো ষ্টেজ আজি উদ্বোধন কৰা হ'ল। লগতে আজি পতাকা উত্তোলন কৰা হ'ল সাহিত্য সভাৰ আঞ্চলিক সাহিত্য সভাৰ ফালৰ পৰা। লগতে যিটো এইটো পতাকা সভাপতি লহিত চন্দ্ৰ বৰদেৱে উত্তোলন কৰিলে আৰু লগতে বাকী অন্যান্য গাঁওসমূহৰ পৰা বিশেষকৈ 27খন প্ৰাইমাৰী আছে 27খন প্ৰাইমাৰীৰ পৰাও আহি পেলাই ইয়াত সকলোৱে নিজা নিজাকৈ প্ৰত্যেক সভাপতি আৰু ছেক্ৰেটাৰী আহি পেলাই ইয়াত সহযোগিতা আগবঢ়াইছে।